এই নগেনটো যে বেটাৰ ফিতাহে কি চাবা মোৰ যে পইচাকেইটা ঘূৰাই দিব লাগে তাৰ খবৰ নাই ইফালে দেৱালীও পালেহি ৰহ বাপেকে পাই লওঁ তাক মই বেটাক মূৰৰ ঘিউ লৰি যোৱাকে দিম নহয় দুপাতমান দোকানীটোৰ লগত চিনাকি হৈ মিঠা মিঠা কথা দুটামান কৈ ফ্ৰীতে কফি একাপ খাই আহোঁগৈ এইটো দেখোন নগেন পাই গ'লোঁ ইয়াক আজি ই বেটাই যদি আজি পইচা নিদিয়ে ইয়াক আজি মই পকক ফুলাই পঠিয়াম ঐ নগেন ক'পা আহিলি এইডালে এতিয়া পইচা বিচাৰিব মানে ক'পা ওলাই মানে এইবিলাক পইচাকেইটা দে আকৌ ৰচোন দিম কেতিয়া দিবি বহুত দিন হ'ল নহয় ফটা লেবেলডাল মাৰিব পাওঁ পইচাকেইটা হ'লে দিব নোৱাৰ হ'ব দে দেৱালী আগতে গৈ দিমগৈ দে তোক ঘৰত গৈ দি থৈ আহিমগৈ এতিয়া এই ৰাস্তাৰ মাজত পকক গো খুৱাই থাকিব নালাগে বুজিছ নালাগে তোৰ ফকতীয়াবোৰ শুনি মোৰ একে কাণ পকি গৈছেগৈ তই মোক আজিয়ে পইচা দে নহ'লে এখন আজি হয় ৰঙামাটি নহয় গুৱাহাটী মানে পুৰা মুচনত আছে পইচা নিদিলে ই আজি মোৰ তাপিলা ফালিব যেন পাইছোঁ কি কৰা যায় বাৰু এতিয়া ভদাই কফি খাবি নেকি ইয়াতে খাই লওঁ দুইটাই একাপ কফি নেখাওঁ আগে মোৰ পইচাকেইটা দে তই মোৰ হাতত নাই মানে এতিয়া ধেমালি কৰি নাথাকিবি দেই নগেন মোৰ হ'লে খং উঠিব লাগিলে কপালত কোম একে ফাটি যোৱাকে দিম আকৌ গম পাবি তইচোন বৰ গৰম হৈ দেখুৱাইছ মোক খং নাই বুলি ভাবিছ নি ৰহ তোক দিওঁ আজি ভালকৈ এপাত হৈছে আৰু কিমান মাৰপিট লাগিবি মুখৰ গুষ্টি উদ্ধাৰ হৈ গৈছে নোৱাৰি হ'ল বুলি কেইটামান পইচাৰ কাৰণে মানুহৰ লগত ইমান কাজিয়া লাগিব নোৱাৰি দেই মই যাওঁ পাই কেনে পালি এতিয়া পালিনে মজাটো সি মোৰ লগত লাগিবলৈ আহে ৰক্ষা পাই সি পলাল এতিয়া আৰু তাক পইচাও দিব নালাগে ভাল বাচিলোঁ বাপেকে দেই ভাল বাচিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দেই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ মই এতিয়া যাওঁ দেই কফি একাপ খাই আহোঁ